হেল্ল' গাইজ, আপোনালোকৰ খবৰ ভালে? মোৰ ভালেই, আপোনালোকৰ নিশ্চয় ভালেই থাকে। তো আজি বিহুতলিত বিহু পাতিছে, তাত বিহু চাব গৈ আছোঁ আমি। দীপলিনা বা আহিব, দীপলিনা বাক চাব গৈ আছোঁ। আমাৰ ডিগবৈখন দেখিবলৈ ধুনীয়া, ৰিফাইনেৰীখনৰ পৰা ৰাস্তাটোৰ পৰা বেছি ধুনীয়া দেখে। ৰাতি লাইট জ্বলি থাকে আৰু নাইট গৈও ভাল লাগে, ভিউটো ধুনীয়া আহে। ডিগবৈ বিহু গাইজ, ডিগবৈ বিহু। আমি অকল দুজনেই আহিছোঁ, মোৰ লগৰটো ৰুক্ম আৰু মই আহিছোঁ বিহু চাবৰ কাৰণে। দুয়োটাই ভাবিলোঁ ফটো একপি হৈ যায় থাম্বনেইল লগাবৰ কাৰণে, তাৰ কাৰণে ফটো মাৰি আছিলোঁ দুয়োটাই। আমি অলপ সোনকালে গ'লোঁ, মানুহ চানুহ ইমান নাছিল, পিছত কিন্তু বহুত মানুহ হ'ল। ফাইনেলি গাইজ, দীপলিনা বা মঞ্চত উঠিলে। আপোনালোকে চাওক আৰু এনজয় কৰক, আমিতো এনজয় কৰি আছোঁ, আপোনালোকে কৰক। এই গানটো কাৰ ভাল লাগে দীপলিনা বাও কমেণ্ট এটা কৰিবচোন, মোৰ কিন্তু বহুত ভাল লাগে গানটো। বৰষুণো দি আছে চাওকচোন, বৰষুণ বতৰত কি ধুনীয়া গান এটা গাই আছে দীপলিনা বাই। তো মানুহ চাওক গাইজ কিমান আছে।
একো বেলেগ এডিটিং কৰা নাই, মই যেনেকৈ মোবাইলত ভিডিঅ' কৰিছোঁ মই তেনেকৈ বনাই দিছোঁ আপোনাক। যদিহে চাই ভিডিঅ'টো ভাল পালে তো লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবৰ কিনাৰতে থকা বেল আইকনটো অলপমান প্ৰেছ কৰি দিব।